চৰকাৰে ৰূপায়ণ কৰা হিতাধিকাৰী আঁচনিসমূহে অসমৰ নিৰ্বাচনী ৰাজনীতিত কিদৰে প্ৰভাৱ পেলাব? আগন্তুক অসম বিধানসভাৰ যি নিৰ্বাচন আছে সেই নিৰ্বাচনৰ বিভিন্ন দিশ সামৰি আজি আমি এই ভিডিঅ'টোত কিছু কথা বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম। আশা ৰাখিম আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল পাব। যি ৰাজনৈতিক দলে চৰকাৰ গঠন নকৰক লাগিলে চৰকাৰৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে সমাজত বসবাস কৰা প্ৰতিটো স্তৰৰ জনসাধাৰণক নিম্নতম সুবিধাখিনি প্ৰদান কৰা। আমাৰ সমাজত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা জনসাধাৰণক যাতে কিছু সকাহ প্ৰদান কৰিব পাৰি আৰু জীয়াই থকাৰ বাবে নিম্নতম সুবিধাখিনি প্ৰদান কৰিব পাৰি, সেই সকলোবোৰ বিষয় সন্মুখত ৰাখিয়েই চৰকাৰে বিভিন্ন আঁচনি মুকলি কৰে। সমাজত যাতে সাক্ষৰতাৰ হাৰ বৃদ্ধি হয় তাৰ বাবেও চৰকাৰে শিক্ষামূলক একাংশ আঁচনি ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰে। চৰকাৰে আৰম্ভ কৰা এই আঁচনিসমূহে ৰাজ্যৰ বৃহৎ সংখ্যক নাগৰিকক প্ৰভাৱিত কৰিছে। দেশৰ সমান্তৰালভাৱে অসমৰো এক বৃহৎ সংখ্যক নাগৰিক এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি আহিছে। দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা এই নাগৰিকসকলৰ দৈনিক উপাৰ্জন প্ৰায় 100 টকাৰ ওচৰে পাজৰে। গতিকে এনে নাগৰিকসকল যাতে লাভ কৰিবলগীয়া মৌলিক অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ বাবে চৰকাৰে বিভিন্ন সময় উপযোগী আঁচনিৰ দ্বাৰা সকাহ প্ৰদান কৰিবলৈ চেষ্টা কৰি আহিছে। কিন্তু এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে এনে জনহিতৰ বাবে প্ৰচলন কৰা চৰকাৰী আঁচনিসমূহে নিৰ্বাচনত কিদৰে প্ৰভাৱ পেলাব? যদি এনে আঁচনিয়ে নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰে তেনেহ'লে নিৰ্বাচনৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্নচিহ্নৰ উদয় হ'ব নেকি? আচলতে চৰকাৰে প্ৰৱৰ্তন কৰা কোনো আঁচনিয়ে নিৰ্বাচনত প্ৰত্যক্ষভাৱে প্ৰভাৱ বিস্তাৰ নকৰে। দেশত বা ৰাজ্যত প্ৰৱৰ্তন হোৱা চৰকাৰী হিতাধিকাৰী আঁচনিসমূহ গতানুগতিকভাৱে চলি থকা এক নিৰন্তৰ প্ৰক্ৰিয়া। গতিকে এনে আঁচনিয়ে নিৰ্বাচনত কোনো ধৰণে প্ৰত্যক্ষভাৱে প্ৰভাৱ নেপেলায়। কিন্তু পৰোক্ষভাৱে এই আঁচনিসমূহে শাসকীয় ৰাজনৈতিক দলটোক কিছু পৰিমাণে সহায় কৰাৰ সম্ভাৱনা থাকে। সেয়া কিন্তু নিৰ্ভৰ কৰে শাসকীয় দলটোৱে সাধাৰণ ৰাইজৰ বাবে প্ৰৱৰ্তন কৰা হিতাধিকাৰী আঁচনিসমূহ কিমান দূৰদৰ্শিতাৰে ৰূপায়ণ কৰা হৈছে। যিহেতু চৰকাৰী আঁচনিসমূহৰ দ্বাৰা সাধাৰণ ৰাইজক সকাহ প্ৰদান কৰিবলৈ চেষ্টা কৰা হয়, গতিকে সেই প্ৰয়াস কিমান দূৰদৰ্শিতাৰে ৰূপায়ণ হৈছে সেয়া শাসনত থকা প্ৰতিটো ৰাজনৈতিক দলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। শাসনত থকা সময়ত যদি সাধাৰণ ৰাইজক প্ৰভাৱিত কৰিব পৰা আঁচনি শাসনাধিষ্ঠিত ৰাজনৈতিক দলে ৰূপায়ণ কৰে তেনেহ'লে তেনে আঁচনিৰ বাবে নিৰ্বাচনত ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়। যিসমূহ নাগৰিক চৰকাৰে প্ৰৱৰ্তন কৰা হিতাধিকাৰী আঁচনিৰ জৰিয়তে প্ৰকৃত অৰ্থত উপকৃত হ'ব তেনে লোকসকলে শাসনাধিষ্ঠিত দলটোক সঁহাৰি জনাবলৈ আগবাঢ়ি আহে। আঁচনিৰ দ্বাৰা লাভ কৰা সুবিধাৰ ফলত যিসকল নাগৰিকে নিজৰ জীৱনটোক অথবা নিজৰ পৰিয়ালটোক এক নতুন ৰূপত জীয়াই তুলিবলৈ সক্ষম হয় তেনে লোকসকলে বিনা দ্বিধাই শাসকীয় পক্ষৰ প্ৰতি আকৰ্ষিত হোৱাটো কোনো অস্বাভাৱিক কথা নহয়। সম্পূৰ্ণ 5 বছৰ শাসনত থকাৰ সুবাদতে নিৰ্বাচনত শাসকীয় পক্ষই কিছু সুবিধা লাভ কৰাটো স্বাভাৱিক কথা। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে শাসনত থকাৰ বাবেই শাসকীয় পক্ষক প্ৰত্যাহ্বান জনোৱাটো বিৰোধীৰ বাবে এক অসাধ্য। কেৱল হিতাধিকাৰী আঁচনিক সৰুগত কৰিয়েই কোনো এটা ৰাজনৈতিক দলে এটা নিৰ্বাচনত নিজৰ শক্তি প্ৰদৰ্শন কৰিব নোৱাৰে। হিতাধিকাৰী আঁচনিসমূহ যিকোনো ৰাজনৈতিক দলৰ বাবে নিৰ্বাচনী ৰণকৌশলৰ এক অংশহে মাত্ৰ। হিতাধিকাৰী আঁচনিসমূহে নিৰ্বাচনত কিছু পৰিমাণে প্ৰভাৱ পেলোৱাটো স্বাভাৱিক কথা। কিন্তু কেৱল আৰু কেৱল হিতাধিকাৰী আঁচনিৰ ফলতেই এটা বিধানসভা নিৰ্বাচনৰ ফলাফল কেতিয়াও নিৰ্ণয় হ'ব যে নোৱাৰে সেয়া নিশ্চিত। চৰকাৰে ৰূপায়ণ কৰা হিতাধিকাৰী আঁচনি লাভ কৰা মানেই যে সেইসকল ভোটাৰ কেৱল শাসকীয় পক্ষক ভোট প্ৰদান কৰিব তাতো কিন্তু কোনো নিশ্চয়তা নাই। গতিকে হিতাধিকাৰী আঁচনিয়ে কোনো নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা পালন কৰিব নোৱাৰে। হিতাধিকাৰী আঁচনিসমূহ ৰাজনৈতিক দলৰ নিৰ্বাচনী ৰণকৌশলৰ অংশ হিচাপে অন্তৰ্ভুক্ত কৰা হয়। সীমিত সংখ্যক ভোটাৰক হিতাধিকাৰী আঁচনিৰ দ্বাৰা প্ৰভাৱিত কৰিব পাৰিলেও কিন্তু সিংহভাগ ভোটাৰ যথেষ্ট সচেতন আৰু সজাগ। সচেতন আৰু সজাগ ভোটাৰসকলেহে মূলতঃ ৰাজনীতিত নিৰ্ণায়ক ভূমিকা পালন কৰে। গতিকে হিতাধিকাৰী আঁচনিক নিজৰ দলৰ পৰাজয়ৰ মূল কাৰণ হিচাপে কোনো ৰাজনৈতিক দলে অভিহিত কৰিব নোৱাৰে। আমাৰ আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে এই ভিডিঅ'টোত বিশ্লেষণ কৰা বিষয়টোৰ ওপৰত আপোনালোকৰ মতামতো আমাক কমেণ্ট বক্সত জনাব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰাৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।